কি হৈছে আজি? গা বেয়া। গা বেয়া? গা বেয়া হ'লেতো চকলেট টেমাটো আগত লয় নেকি? মূৰটো বিষাই আছে, এইটো মানে মোৰ মেডিচিন চকলেটটো। কালি গাঁৱৰ পৰা আহি গা বেয়া হৈ গৈছে পুৰা। হয়, ঠিকেই শুনিছে। মোৰ গাটো ভাল নহয়, মূৰৰ বিষ আৰু চৰ্দি। যিহেতু সিদিনাখনে গাঁৱত গৈছিলোঁ আৰু গাঁৱৰ পৰা সিদিনাখনে বেক হৈ আহিছোঁ চেহেৰি খাই মেলি, তো টোপনিৰ সৈতে তেনেকৈ গাটো বহুত বেছি বেয়া হৈ গৈছিলে। যি কি নহওক বাৰু, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। যদিও গা বেয়া, কিন্তু ৰোজা ৰাখিবলৈ কিন্তু এৰা নাই দেই। আজি 10 নম্বৰ ৰমজান মুবাৰক সকলোকে। আৰু আজি ইফতাৰত কি বনালোঁ তাকে আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰোঁ। মই বনালোঁ আলু পৰঠা, কণীৰ দম, লগতে বুট ভাজি, পকৰীটো থাকিবই বাৰু, আৰু ফ্ৰুটছ কিবাকিবি আছিলে তেনেকৈ। আৰু এতিয়া গোটেইখিনি হৈ গ'ল আৰু প্লেটিং কৰি আছোঁ। আমাৰ ঘৰত কিন্তু এটা বহুত বেছি ভাল গুণ যে ল'ৰা ছোৱালী সকলোৱে সমানেই কাম কৰে। বিশেষকৈ ভাইটিয়ে বহুত কামত হেল্প কৰি দিয়ে। ভাইজানেও বাৰু মন গ'লে হেল্প কৰি দিয়ে। আৰু যিহেতু সি এতিয়া বৰ্তমান নাই, তাৰ কৰ্মঠাইলৈ সি গুচি গ'ল।